নমস্কাৰ বন্ধুসকল, মোৰ এনে এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক ক'ম মনোশ্বক এবজৰ্ভাৰ আৰু ডুৱেল শ্বক এবজৰ্ভাৰৰ বিষয়ে। এই মনোশ্বক এবজৰ্ভাৰ আৰু ডুৱেল শ্বক এবজৰ্ভাৰ কি হয়, ইহঁতে কেনেধৰণে কাম কৰে আৰু কিয় কিছুমান বাইকত মনোশ্বক এবজৰ্ভাৰ কোম্পানীবোৰে দিয়ে আৰু কিছুমান বাইকত ডুৱেল শ্বক এবজৰ্ভাৰ কোম্পানীবোৰে লগাই দিয়ে, তাৰ বিষয়ে এই ভিডিঅ'টোত মই আপোনালোকক ক'ম। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। মনোশ্বক এবজৰ্ভাৰত এডালেই এবজৰ্ভাৰ থাকে যিডাল সাধাৰণতে ছিটৰ তলত লাগি থাকে আৰু কিছুমান বাইকৰ ছাইডৰ পিনেও লাগি থাকে। এই মনোশ্বক এবজৰ্ভাৰডাল অকণমান মোটা হয় আৰু সেইকাৰণে হাই স্পীডত ডুৱেল শ্বক এবজৰ্ভাৰতকৈ বেছি ভাল ষ্টেবিলিটি প্ৰদান কৰে। কিন্তু ডুৱেল শ্বক এবজৰ্ভাৰত বাইকৰ পিছপিনে দুডাল শ্বক এবজৰ্ভাৰ লাগি থাকে। সেইকাৰণে এই ডুৱেল শ্বক এবজৰ্ভাৰ থকা বাইকবোৰত বেছি ওজন বা ওখৰ ৰাস্তাত বেছি ভালদৰে চলাব পাৰি। আপোনালোক হয়তো সকলোৱে জানে যে ভাৰতবৰ্ষৰ ৰাস্তাবোৰ ইমান ভাল নহয়। এনেকুৱা নহয় যে ভাল ৰাস্তা নাই, ভাল ৰাস্তাও আছে, কিন্তু আজিও এনেকুৱা ঠাইও আছে য'ত ৰাস্তা পদূলিবোৰ সিমান ভাল নহয়। ডেইলি অহা যোৱা কৰা ৰাস্তাবোৰ ওখৰা মোখৰা বা সিমান ভাল নহয় ৰাস্তাবোৰ। এই ক্ষেত্ৰত ডুৱেল শ্বক এবজৰ্ভাৰত যিহেতু দুডাল শ্বক এবজৰ্ভাৰ থাকে, সেইকাৰণে ওখৰা মোখৰা ৰাস্তাত বা বেয়া ৰাস্তাত ইয়াৰ শ্বক এবজৰ্ভ কৰিব পৰা ক্ষমতাটো বেছি ভাল হয়। বেয়া ভাল দুয়োটা ৰাস্তাতে চালকজনক স্মুথ ৰাইড দিয়াত সহায় কৰে। সেইকাৰণে যদি আমি অভাৰঅল চাবলৈ যাওঁ, তেনেহ'লে দুই ধৰণৰ ৰাস্তা, বেয়া বা ভাল হওক, দুই ধৰণৰ ৰাস্তাৰ কাৰণে ডুৱেল শ্বক এবজৰ্ভাৰটো বেছি ভাল বুলি দেখিবলৈ পোৱা যায়। কিন্তু মনোশ্বক এবজৰ্ভাৰত এনেকুৱা নহয়। মনোশ্বক এবজৰ্ভাৰ আমি এনেকুৱা ধৰণৰ বাইকবোৰক দেখিবলৈ পাওঁ যিবোৰ ভাল ৰাস্তাত বেছিকৈ চলে। এনেকুৱা একদমেই নহয় যে মনোশ্বক এবজৰ্ভাৰ বেয়া ৰাস্তাত চলিব নোৱাৰে, কিন্তু যদি আমি চাবলৈ যাওঁ তেনেহ'লে ডুৱেল শ্বক এবজৰ্ভাৰে বেয়া ৰাস্তাত বেছি ভাল পাৰফৰ্মেঞ্চ উলিয়াই দিয়ে। ইয়াৰ পিছত আহিল লোড উঠোৱাৰ ক্ষেত্ৰত কোনটো বেছি ভাল। চাওক, ডুৱেল শ্বক এবজৰ্ভাৰটো ওজনৰ ক্ষেত্ৰত বেছি ভাল হয়, কিয়নো ডুৱেল শ্বক এবজৰ্ভাৰত দুডাল শ্বক এবজৰ্ভাৰ থাকে আৰু সেই দুইডালতে গোটেই ওজনটো ডিভাইড হৈ যায়, অৰ্থাৎ দুইপিনে সমান সমান ওজন পৰে। আৰু যদি আপুনি শিলৰ ৰাস্তাত বা সেনেকুৱা ৰাস্তাত চলায়, তেনেহ'লে এই শ্বক এবজৰ্ভাৰটোৱে শ্বক দুইপিনে এবজৰ্ভ কৰে, যাৰ ফলত আপুনি এটা স্মুথ ৰাইডিং বা কিছু পৰিমাণে আপোনাৰ ৰাইডটো ভাল হোৱা লক্ষ্য কৰিব। কিন্তু মনোশ্বক এবজৰ্ভাৰত সাধাৰণতে যদি আপুনি অকলে ৰাইড কৰে বা আপোনাৰ লগত এজন পিলিয়ন উঠাই লয়, তেনেহ'লে বেছি ভাল পাৰফৰ্মেঞ্চ দেখিবলৈ পোৱা যায়। যদি আপুনি লগাতকৈ বেছি ৱেইট দিয়ে বা বেছি ওজন পিছপিনে দি দিয়ে, তেনেহ'লে ইয়াৰ প্ৰব্লেমে দেখা দিয়াৰ সম্ভাৱনা বাঢ়ি যায়। তাৰপিছত কৰ্ণাৰিং বা শ্বাৰ্প টাৰ্ণ লোৱাৰ ক্ষেত্ৰত আপুনি যদি চাবলৈ যায়, তেনেহ'লে মনোশ্বক এবজৰ্ভাৰ বেছি ভাল হয় ডুৱেল শ্বক এবজৰ্ভাৰতকৈ। যদি আপুনি হাই স্পীড বা ল' স্পীডত কৰ্ণাৰিং বা শ্বাৰ্প টাৰ্ণ লয়, তেনেহ'লে যিহেতু মনোশ্বক এবজৰ্ভাৰত এডালেই শ্বক এবজৰ্ভাৰ লাগি থাকে আৰু সেইডাল ছিটৰ তলত বাইকখনৰ মাজত লাগি থাকে, সেইকাৰণে ইয়াৰ ষ্টেবিলিটি বাঢ়ি যায় আৰু সেইকাৰণে হাই স্পীডত যেতিয়া আপুনি চলায় বাইকখন, তেতিয়া ষ্টেবিলিটি ভাল হোৱাৰ কাৰণে আপুনি ভাল পাৰফৰ্মেঞ্চ দেখিবলৈ পোৱা যায়। কিন্তু যদি আপুনি ডুৱেল শ্বক এবজৰ্ভাৰ থকা বাইকেৰে কৰ্ণাৰিং বা শ্বাৰ্প টাৰ্ণ লয়, তেনেহ'লে আপুনি মনোশ্বক এবজৰ্ভাৰতকৈ কম পাৰফৰ্মেঞ্চ দেখিবলৈ পাব। তাৰপিছত আপোনালোকে হয়তো লক্ষ্য কৰিছে যে মনোশ্বক এবজৰ্ভাৰ যোনডাল থাকে, সেইডালৰ লেন্থটো কম হয় আৰু তাৰ স্প্ৰিংডালো মোটা হয়। সেইকাৰণে মনোশ্বক এবজৰ্ভাৰত যিটো ট্ৰেভেলিং ডিষ্টেঞ্চ সেইটো কম হয় আৰু অৰ্থাৎ যোনটো কম্প্ৰেশ্যন আৰু ডিকম্প্ৰেশ্যন সেইটোও কম হয় আৰু সেইকাৰণে মনোশ্বক এবজৰ্ভাৰৰ পাৰফৰ্মেঞ্চ বেছি ভাল দেখিবলৈ পোৱা যায়। কিন্তু ডুৱেল শ্বক এবজৰ্ভাৰত আপুনি দেখিবলৈ পাব যে তাৰ যোনডাল স্প্ৰিং হয়, সেইডাল পাতল হয় আৰু
শ্বক এবজৰ্বাৰডালৰ লেন্থটো বেছি হয় আৰু সেইকাৰণে ইয়াৰ ট্ৰেভেলিং ডিষ্টেঞ্চো বেছি হয়। তাৰপিছত হাই স্পীডৰ কথা ক'বলৈ গ'লে আপোনালোকে দেখিবলৈ পাব যে মনোশ্বক এবজৰ্বাৰ থকা বাইকবোৰত বেছি ভাল কণ্ট্ৰল হেণ্ডলিং আৰু কণ্ট্ৰল দেখিবলৈ পোৱা যায় হাই স্পীডত ডুৱেল শ্বক এবজৰ্বাৰ থকা বাইকবোৰৰ তুলনাত। তাৰপিছত মেইনটেনেঞ্চৰ ক্ষেত্ৰত চাবলৈ গ'লে ডুৱেল শ্বক এবজৰ্বাৰডাল যিহেতু বাইকৰ বাহিৰৰ পিনে ওলাই থাকে, সেইকাৰণে ইয়াক চাফাই কৰাই হওক বা ভাল কৰাই হওক দুয়োটাই অকণমান সহজ হয়। কিন্তু মনোশ্বক এবজৰ্বাৰডাল যিহেতু বাইকৰ ছিটৰ তলত লাগি থাকে, সেইকাৰণে ইয়াক চাফা কৰাই হওক বা ভাল কৰাই হওক এই দুয়োটাতে কিছু অসুবিধাৰ সন্মুখীন হ'বলগীয়া হয়। তাৰপিছত যদি আপুনি সদায় উখুৰা মুখুৰা ৰাস্তাত বা বেয়া ৰাস্তাত চলায়, তেনেহ'লে ডুৱেল শ্বক এবজৰ্বাৰডাল বেছি দিনলৈ লাষ্টিং কৰে আৰু কিন্তু মনোশ্বক এবজৰ্বাৰডাল বেছি দিনলৈ লাষ্টিং নকৰিব। বা এনেকুৱাও ক'ব পাৰি যে ডুৱেল শ্বক এবজৰ্বাৰৰ তুলনাত মনোশ্বক এবজৰ্বাৰডাল কম দিনলৈকে ভালে হৈ থাকিব। কিন্তু যদি আপুনি সঘনাই বেয়া ৰাস্তাত নচলায় বা নৰ্মেল ৰাস্তাতে চলাই থাকে, তেনেহ'লে মনোশ্বক আৰু ডুৱেল শ্বক এবজৰ্বাৰডাল দুইডালেই বহুত দিনলৈকে বেয়া নোহোৱাকৈ ভালদৰে চলি থাকে। তাৰপিছত দামৰ কথা ক'বলৈ গ'লে ডুৱেল শ্বক এবজৰ্বাৰৰ দাম মনোশ্বক এবজৰ্বাৰৰ তুলনাত কিছু পৰিমাণে কম হয় আৰু সেইকাৰণে ডুৱেল শ্বক এবজৰ্বাৰ থকা বাইকবোৰৰ দাম কিছু পৰিমাণে কমি যায়। সেইকাৰণে আপোনালোকে চাব যে প্ৰায় ল' চিচিৰ বাইকবোৰত এই ডুৱেল শ্বক এবজৰ্বাৰটো কোম্পানীবোৰে বেছিকৈ দিয়ে আৰু প্ৰায় হায়াৰ চিচি বাইকবোৰত মনোশ্বক এবজৰ্বাৰ আমি দেখিবলৈ পাওঁ। মনোশ্বক এবজৰ্বাৰ থকা বাইকবোৰৰ দাম এইকাৰণে বাঢ়ি যায় কিয়নো মনোশ্বক এবজৰ্বাৰটো দিয়াৰ লগতে বাইকখনৰ চেচিছটোতো কিছুমান পৰিৱৰ্তন কৰিবলগীয়া হয় কোম্পানীবোৰে আৰু যোনটো ছিট হাইট সেইটোও অকণমান পৰিৱৰ্তন কৰিবলগীয়া হয়। সেইকাৰণে মনোশ্বক এবজৰ্বাৰ থকা বাইকবোৰৰ দাম অকণমান বেছি হয় ডুৱেল শ্বক এবজৰ্বাৰ থকা বাইকবোৰৰ তুলনাত। অৱশেষত যদি আমি চাবলৈ যাওঁ, ডুৱেল শ্বক এবজৰ্বাৰ থকা বাইকবোৰ সাধাৰণতে বেছি ওজন উঠাব পাৰে, কঠিন ৰাস্তাত চলিব পাৰে, উখুৰা মুখুৰা ৰাস্তাত বেছি চলিবৰ কাৰণে বেছি ভাল হয়। আৰু মনোশ্বক এবজৰ্বাৰডাল আমি সেইবোৰ বাইকতহে দেখিবলৈ পাওঁ সাধাৰণতে যিবোৰ বাইক বেছি বেয়া ৰাস্তাত নচলে বা উখুৰা মুখুৰা ৰাস্তাত সদায় চলি নাথাকে আৰু হাই স্পীড যোনবিলাক বাইকে যাব পাৰে সেইবোৰ বাইকতহে আমি মনোশ্বক এবজৰ্বাৰ দেখিবলৈ পাওঁ। আশা কৰোঁ আজিৰ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে মনোশ্বক এবজৰ্বাৰ আৰু ডুৱেল শ্বক এবজৰ্বাৰৰ বিষয়ে কিছু কথা জানিব পাৰিছে। যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে ভিডিঅ'টো লাইক, কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আজিৰ বাবে ইমানেই, ধন্যবাদ।